নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ লেপটপত কেনেকৈ আপোনালোকে লেপটপৰ চিৰিয়েল নম্বৰটো বাহিৰ কৰিব পাৰিব। ফাৰ্ষ্ট আপোনালোকে ষ্টাৰ্ট বটনত ক্লিক কৰিব। ষ্টাৰ্ট বটনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাৰ্চ কৰিব কমাণ্ড প্ৰম্পট। তাৰপিছত এণ্টাৰ বটনত ক্লিক কৰিব। এণ্টাৰ বটনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত লিখিব লাগিব WMIC BIOS GET get serial UMBER নাম্বাৰ। তাৰপিছত আপোনালোকে এণ্টাৰ বটনত ক্লিক কৰিব। এণ্টাৰ বটনত ক্লিক কৰাৰ পিছত চাব আপোনালোকৰ যিটো লেপটপৰ চিৰিয়েল নম্বৰ এইটো আপোনালোকৰ সন্মুখত ওলাই আহিব। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।